হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত মই ফুলবোৰৰ ড্ৰয়িংবোৰ দেখাবলৈ বিচাৰিছোঁ, যিহেতু কোনোবাই মোক কমেণ্ট কৰিছিলে যে ডিজাইনবোৰৰ ফুলবোৰৰ ড্ৰয়িংবোৰ লাগে, গতিকে মই দিবলৈ চেষ্টা কৰিছোঁ। কিন্তু মোৰ তাত ফুলবোৰৰ কৰাৰ এপাহ এপাহকৈ কৰাৰ ফটোবোৰ নাই, গতিকে মই গোটেই কাপোৰযোৰৰ ডিজাইনেই দি দিছোঁ ড্ৰয়িংটোৰ লগতে মই কেনেকৈ কাপোৰযোৰ কৰিছোঁ। গতিকে আপোনালোকে সেই ড্ৰয়িংটো লৈ পেলাই নিজৰ মতে কাপোৰযোৰ ডিজাইন কৰি বনাবও পাৰে। মাত্ৰ মোৰ পৰা ডিজাইন ল'লে আপোনালোকে ফেচবুক, ইনষ্টাত মোক মেনশ্যন কৰি দিবলৈ নাপাহৰিব। মই গোটেই ডিজাইনবোৰৰ লগে লগে মই কাপোৰযোৰ কেনেকৈ বনাইছিলোঁ তাৰো ফটো দিছোঁ। কোনোবাযোৰত এপাহ এপাহকৈ কৰা ফুলবোৰো আছে, গতিকে সেয়াও দি গৈছোঁ। চাই যাব আৰু ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। আৰু মোৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে সেইটো মোক কমেণ্টত জনাব, তেতিয়া মোৰ ভিডিঅ'বোৰ দিবলৈ সুবিধা হয়। ঠিক আছে, চাই যাওকচোন। ডিজাইনবোৰ ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি যাব। আৰু আপোনালোকে যদি মোৰ পৰা অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে মোক অৰ্ডাৰো কৰিব পাৰিব। মই কাপোৰৰ অৰ্ডাৰ লওঁ। আপোনালোকে মোক ফেচবুক বা ইনষ্টাগ্ৰামত মেছেজ কৰি আপোনালোকৰ অৰ্ডাৰবোৰ দিব পাৰিব। কিন্তু ইউটিউবৰ কমেণ্ট বক্সত মই দামটো ক'বলৈ অলপ অসুবিধা হয়, যিহেতু সকলো ডিজাইনৰে দাম বেলেগ বেলেগ। গতিকে কাইণ্ডলি মোক ইনষ্টা বা ফেচবুকত এটা মেছেজ কৰিব, মই তাত নিশ্চয় আপোনালোকক দামবোৰ ক'বলৈ চেষ্টা কৰিম। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, মোৰ ডিজাইনবোৰ চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। অকণমান আপোনালোকৰ সহায়ৰ দৰকাৰ মোকো অকণ আগবাঢ়ি যাবলৈ, গতিকে আপোনালোকে সহায় কৰিব বুলি মই আশা কৰিছোঁ। আৰু নতুন নতুন ডিজাইনৰ কাপোৰৰ ভিডিঅ' লৈ মই আহি থাকিম। অকল ৰিবন এম্ব্ৰইডাৰীয়ে নহয়, বেলেগ বেলেগ ধৰণৰ কাপোৰো মই বনাই আছোঁ, গতিকে সেইবোৰৰ ভিডিঅ' লৈ মই আহি থাকিম। আপোনালোকে মাত্ৰ মোৰ ভিডিঅ'বোৰ অলপ ছাপোৰ্ট কৰিব, অলপ আশীৰ্বাদ কৰিব আৰু ডিজাইনবোৰ চাই যাওক এতিয়া। ইমানখিনিৰ পৰাও ড্ৰয়িংবোৰ মই দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু কিছুমান ডিজাইন মই কাপোৰযোৰতে ডাইৰেক্ট আঁকি লওঁ, বহীত মই বেলেগকৈ আঁকি নলওঁ। গতিকে এইযোৰৰ এপাহ মই এনেকৈয়ে দি দিছোঁ ফটোখন। আপোনালোকে ইয়াৰ পৰাই ড্ৰয়িংটো ল'ব পাৰিব বুলি মই আশা কৰিছোঁ, যিহেতু এইযোৰ মই বহীত আঁকি লোৱা নাই, এনেকৈ দি দিছোঁ আপোনালোকক। আশা কৰিছোঁ আপোনালোকে বুজি পাব এনেকেই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ। সদায় এনেকৈ মোক ছাপোৰ্ট কৰি যাব।